হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? আশা কৰিছোঁ নিশ্চয় ভালে আছে। আমাৰ যেতিয়া হেল্ল' ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি আহিছোঁ আজি বেলেগ এটা জেগালৈ। তো আপোনালোকক ধুনীয়া এটা প্লেচলৈ আহিছোঁ। তো এইটো ব্লগ বনাব আহিছোঁ। আপোনালোকে ভিডিঅ'টো নিশ্চয় চাই থাকক আৰু আগলৈ বহুত আৰু ধুনীয়া দেখুৱাবলৈ পাব। তো চলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো অন কৰি দিব। শ্বেয়াৰ কৰি লগৰ বন্ধু বান্ধৱীসকলক চাবলৈ নাপাহৰিব। তো চলক আজি ভিডিঅ'টো আগলৈ আগবাঢ়ো। তো বৰ্তমান আমি আছোঁ ৰাস্তাত। তো আপোনাৰ গৈ আপোনাৰ যিটো জেগাত গৈ আছোঁ সেইটো জেগাত গৈ আপোনালোকক চব দেখুৱাই আছোঁ। তো আমি বৰ্তমান গৈ আছোঁ ৰাস্তাৰ ফালে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু অলপ সময় ৰাস্তা আছে, তো আমি গৈ পামেই প্ৰায়। তো বন্ধুসকল চাই থাকক ভিডিঅ'টো সম্পূৰ্ণলৈকে। তো বন্ধুসকল গৈ প্ৰায় পালোঁ। তো মানে আবেলিও হৈ আছে, তো ইমান সময় নাই। তো আমি ফাইনেলি গৈ পামেই প্ৰায় এতিয়া। আৰু অলপ সময়মান থাকিব পাৰিম পিছত, কিয়নো ৰাতি হৈ গৈ আছে। তো কেমেৰাও ইমান ক্লিয়াৰ নহ'ব চাগে। আৰু অলপমান থাকি তাৰপিছত ঘৰলৈ গুচি যাম। কিমান কৰিলোঁ আজি, বহুত সময় ধৰি কৰি আছোঁ। বেলেগ এটা ভিডিঅ' দেখুৱাম আপোনালোকে আমাৰ ইয়াৰ নদীৰ মানুহবিলাকে যে কেনেকৈ মাছ মাৰে, কি মাছ মাৰে চব দেখুৱাম আপোনালোকক। এইটো ব্লগৰ পিছত আপোনালোকে সেইটো ব্লগ মানে কি ৰেডি কৰি আছোঁ, চব চাব পাৰিব। আৰু এক সপ্তাহমান ৱেইট কৰক। মই বাহিৰৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ। মই যাম। মোৰো আশা আছে বাহিৰত ঘূৰিবলৈ, ট্ৰেভেল ব্লগ আপোনালোকক দেখুৱাবলৈ। বহুত ধুনীয়া প্লেচত যাম, তাক ভিডিঅ' বনাম, চব দেখুৱাম আপোনালোকক, ক'ত যাওঁ কি কৰোঁ। চাওক, যেইফালে চাব সেইফালে চাওক, কিমান ধুনীয়া লাগিছে হয়নে? ইমান ধুনীয়া বতৰ আৰু ইমান ধুনীয়া গছ গছনি, খেতি পথাৰ, মৰাপাট খেতি। ভাল কিয়নো নালাগিব ন? কি ধুনীয়া প্লেচ হয়নে? আপোনালোকে চাই থাকক, বহুত ধুনীয়া প্লেচত আহিছোঁ আজি। চাৰিওফালে যেইফালে চাব আপোনাৰ বহুত ধুনীয়াই লাগে। সঁচাকৈ আমাৰ গাঁৱলীয়া যিবিলাক পৰিৱেশ মানে বহুতেই সুন্দৰ আৰু সৌন্দৰ্য দেখা যায়। গাঁৱৰ কথাই বেলেগ, গাঁৱৰ বহুত বস্তু মানে কি দেখাত ইমান ধুনীয়া লাগে। চাওক, যেইফালে চাব সেইফালে মানে বহুত ধুনীয়া দেখা যায়।